তো মই আজি মানে ভিডিঅ' মানে ব্লগ দিয়া নাই এইটো মানে এটা দুখ লগা খবৰ যে অহাকালি জুবিন দা মানে যোৱা নিশা মঙলবাৰ জুবিন দা বাথৰুমৰ পৰা পৰিছে মানে এইটো অতি দুখ লগা খবৰ। তো মই খবৰটো শুনিয়ে আজি পুৱা মই কল কৰিলোঁ গৰমা বৌ জানিব পৰা মতে জুবিন দাৰ 5টা চিলাই পৰিছে আৰু খবৰটো শুনি মোৰ বহুতখিনি দুখ লাগিল আৰু কৈছে যে এতিয়া ঠিকে আছে জুবিন দা। তো খবৰটো শুনি মোৰ বহুতখিনি বেয়া লাগিছে। মানে ভিডিঅ'টো কেনেকৈ চুৰু কৰোঁ আৰু সেইটোৱে ভাবি পোৱা নাই, এনেকৈ কৰি দিলোঁ। কিন্তু আজি এইটো ভ্লগ নহয়, মানে ভিডিঅ' বনাবলৈ মানে সিমেও যোনটো মানে পাৱাৰ লাগে সেইটো পাৱাৰ আজি নাই আৰু বহুতখিনি দুখ লাগিছে মোৰ। জাষ্টলি তেওঁ মোৰ ভগৱান, মই ভগৱানৰ নিচিনা মানুহ। আৰু জুবিন দা আপুনি আমাৰ মাজত আহক, আপুনি সুস্থ হওক, আমাৰ মৰম আশীৰ্বাদ সকলো আছে জুবিন দা। কেনেকৈ ক'ম, বহুতখিনি আপোনাৰ মানে শিকাব লগা বস্তু আমাৰ এতিয়াও আছে। আপুনি আমাৰ সাৰ্থক ভগৱান জুবিন দা, প্লিজ সকলোৱে মানে আশীৰ্বাদ কৰক জুবিন দা যাতে সুস্থ হৈ উঠে, লগতে আমাৰ আগুৱাই নিব পাৰে। বহুতখিনি কথা তেখেতৰ পৰা শিকিছোঁ আজি। সেইকাৰণে মই মানে সঁচা কথা ক'বলৈ গ'লে জুবিন দাৰ কাৰণে মই মানে এইখিনি আগুৱাই গৈছোঁ যে জুবিন দাই কয় নিজৰ ষ্টাইল নিজে দেখাবি, নিজে এদিন হ'লেও আগুৱাই যাবি। সেইকাৰণে মই আজি আগুৱাইছোঁ আপোনালোকৰ মাজত ভিডিঅ', লগতে মই কিছুমান কাম কৰি মই ধৰক ফটোশ্বুট কৰিয়ে হওক কিবা কৰিয়ে হওক মই আগুৱাই গৈছোঁ। জুবিন দাই যিখিনি কথা কৈছে সেইখিনি কথা আজি মই গৌৰৱ কৰোঁ যে জুবিন দাই সেইটো কথা কোৱাৰ কাৰণে মই আজি আগুৱাই গৈছোঁ। জুবিন দা আপুনি সুস্থ হৈ আহক, আমাৰ আশীৰ্বাদ আছে। মানে মোৰ দুখ লাগিছে অতিকৈ। তো জয় অসম। ভিডিঅ'টো কেনেকৈ ষ্টাৰ্ট কৰোঁ ভবা নাছিলোঁ, এনেকৈ আজি ভিডিঅ'টো বনাই দিলোঁ। আৰু নতুন ভিডিঅ' আহি আছে, মানে এডিট কৰিবলৈ ওলাইছিলোঁ, সানে সময়তে খবৰটো পালোঁ। চ' বহুত দিন ভিডিঅ' দিয়া নাই। তো জয় অসম, জুবিন দা আমাৰ মাজত আহিব পুনৰ। জয় জুবিন দা, জুবিন আমাৰ ভগৱান, জয় জুবিন দা।